হেল্ল' ষ্টুডেণ্ট, ৱেলকাম টু মাই ইউটিউব চেনেল। সকলোকে ইমৰান আছাম একাডেমি ইউটিউব চেনেললৈ স্বাগতম। চ' আজি আমি পাৰ্ট 3 ক্লাছ কৰিবলৈ গৈ আছোঁ আৰু ইয়াৰ আগতে মই আৰু দুটা ক্লাছ কৰিছোঁ। কোনোবাই যদি চোৱা নাই এতিয়ালৈকে চাব পাৰে। চ' পলম নকৰি আমি আজিৰ ক্লাছৰ প্ৰশ্নসমূহৰ মাজলৈ আগবাঢ়ি যাওঁ। চ' আজিৰ ক্লাছৰ প্ৰথমটো কুৱেশ্যন হৈছে অসমীয়া ভাষা উন্নতি সাধনী সভাৰ উদ্দেশ্যসমূহ কি কি? তো অসমীয়া ভাষা উন্নতি সাধনী সভা কেতিয়া গঠন হৈছিল তোমালোকৰ নিশ্চয় মনত আছে। ইয়াৰ আগৰ পাৰ্ট 2 ক্লাছত আলোচনা কৰিছিলোঁ আৰু তোমালোকে আনচাৰটো কি হয় তোমালোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা। তো উত্তৰ, অসমীয়া ভাষা উন্নতি সাধনী সভাৰ উদ্দেশ্যসমূহ হ'ল 1 নম্বৰ পূৰ্ণপুথি সংগ্ৰহ আৰু প্ৰকাশ কৰা, 2 নম্বৰ অসমৰ সকলো শিক্ষানুষ্ঠানত অসমীয়া ভাষাৰ প্ৰচলন কৰা, 3 নম্বৰ অশুদ্ধ ব্যাকৰণ আৰু বৰ্ণবিন্যাসৰ ঠাইত শুদ্ধ ব্যাকৰণ আৰু বৰ্ণবিন্যাসৰ প্ৰয়োগ, 4 নম্বৰ সংস্কৃত বা আন ভাষাৰ পৰা ভাল ভাল পুথি অনুবাদ কৰা, 5 নম্বৰ সাহিত্য আৰু পাঠ্যপুথিৰ অভাৱ দূৰীকৰণ কৰা। এইকেইটা হৈছে অসমীয়া ভাষা উন্নতি সাধনী সভাৰ উদ্দেশ্য। বা আকৌ কুৱেশ্যনটো তোমালোকক বেলেগ ধৰণে সুধিব পাৰে যে অসমীয়া ভাষা উন্নতি সাধনী সভাৰ দুটা উদ্দেশ্য লিখা। চ' পৰীক্ষাত আহিব পাৰে এনেকৈও। চ' ইয়াৰ পৰা যিকোনো দুটা লিখি দিলেই হ'ব। চ' কুৱেশ্যন নম্বৰ 29, কোনখন কাকতৰ জৰিয়তে ৰোমান্টিক যুগৰ আৰম্ভ হয়? চ' ৰোমান্টিক যুগ সম্পৰ্কে আমি পাৰ্ট 2 ক্লাছত ভালদৰে আলোচনা কৰিছিলোঁ। চ' উত্তৰ কি হয়? জোনাকী কাকতৰ জৰিয়তে। জোনাকী কাকতৰ জৰিয়তে ৰোমান্টিক যুগৰ আৰম্ভ হয়। নেক্সট কুৱেশ্যন নম্বৰ 30, জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি কাক কাক কোৱা হয়? চ' এটা একেবাৰে সহজ কুৱেশ্যন হয়, প্ৰায় সকলোৱে জানে নিশ্চয়। চ' এনচাৰ চাওঁ আমি। উত্তৰ, চন্দ্ৰকুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামী এই তিনিজনক জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি জনা যায়। তো চন্দ্ৰকুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামীক জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি জনা যায়। নেক্সট কুৱেশ্যন নম্বৰ 31, প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটোৰ নাম কি আৰু ইয়াৰ লেখক কোন আছিল? চ' একেবাৰে মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, পৰীক্ষাত আহে আৰু এইবোৰ কুৱেশ্যন গ্ৰেড 3, গ্ৰেড 4 বা আছাম পুলিচ DME এক্সামত আহে। চ' উত্তৰ কি হয়? প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটোৰ নাম হ'ল বনকুঁৱৰী আৰু চন্দ্ৰকুমাৰ আগৰৱালা আছিল ইয়াৰ লেখক। চ' বনকুঁৱৰী আছিল প্ৰথম অসমীয়া ৰোমান্টিক কবিতা আৰু এই কবিতাটোৰ লেখক আছিল চন্দ্ৰকুমাৰ আগৰৱালা। নেক্সট কুৱেশ্যন নম্বৰ 32, চন্দ্ৰকুমাৰ আগৰৱালাৰ দুখন কবিতা পুথিৰ নাম লিখা। উত্তৰ, চন্দ্ৰকুমাৰ আগৰৱালাৰ দুখন কবিতা পুথিৰ নাম হ'ল 1 নম্বৰ প্ৰতিমা আৰু 2 নম্বৰ বিন বৰাগী। চ' চন্দ্ৰকুমাৰ আগৰৱালাক কি বুলি জনা যায় যদি পৰীক্ষাত আহে? চন্দ্ৰকুমাৰ আগৰৱালাক প্ৰতিমাৰ খনিকৰ বুলি জনা যায়, হয়নে বাৰু? চ' নেক্সট কুৱেশ্যন নম্বৰ 33, প্ৰতিমাখন সৰু কিন্তু নিভা চনৰ উক্তিটো কাৰ? উত্তৰ, লক্ষ্মীনাথ বেজবৰুৱা। লক্ষ্মীনাথ বেজবৰুৱাই চন্দ্ৰকুমাৰ আগৰৱালাৰ যিখন প্ৰতিমা কবিতা পুথি হয়, এই কবিতা পুথিৰ বিষয়ে তেওঁ এনেদৰে কৈছে, প্ৰতিমাখন সৰু কিন্তু নিভা চনৰ। নেক্সট কুৱেশ্যন নম্বৰ 34, প্ৰথম অসমীয়া চনেট কবিতাৰ নাম কি আৰু কোনে ৰচনা কৰিছিল? মষ্ট ইম্পৰ্টেণ্ট হয়, পৰীক্ষাত আহে। তো হেমচন্দ্ৰ গোস্বামীৰ প্ৰিয়তমাৰ চিঠি হ'ল প্ৰথম অসমীয়া চনেট কবিতা। চ' প্ৰথম অসমীয়া চনেট কবিতাটোৰ নাম কি হয়? প্ৰিয়তমাৰ চিঠি আৰু কোনে ৰচনা কৰিছিল? হেমচন্দ্ৰ গোস্বামীয়ে। নেক্সট কুৱেশ্যন নম্বৰ 35, পদ্মনাথ গোহাঁই বৰুৱাৰ দুখন কবিতা পুথিৰ নাম লিখা। পৰীক্ষাত আহিব পাৰে। উত্তৰ, পদ্মনাথ গোহাঁই বৰুৱাৰ দুখন কবিতা পুথিৰ নাম হ'ল 1 নম্বৰ লীলাকাব্য আৰু 2 নম্বৰ ফুলৰ চানেকি। নেক্সট কুৱেশ্যন নম্বৰ 36, মফিজুদ্দিন আহমদ হাজৰিকাৰ একমাত্ৰ কবিতা পুথিখনৰ নাম কি? মষ্ট ইম্পৰ্টেণ্ট হয় এইটো কুৱেশ্যন। চ' যোৱা বছৰে এইবাৰ পৰীক্ষাত আহিছিল, গতিকে এইটো কুৱেশ্যন এনচাৰটো ভালদৰে মনত ৰাখিবা। আৰু আজি আমি মেইনলি ৰোমান্টিক যুগৰ কবি আৰু কবিতাসমূহৰ বিষয়ে আলোচনা কৰিম। চ' ইয়াৰ এনচাৰ চাওঁ আমি। উত্তৰ, মফিজুদ্দিন আহমদ হাজৰিকাৰ একমাত্ৰ কবিতা পুথিখনৰ নাম হ'ল জ্ঞানমালিনী। তো মফিজুদ্দিন আহমদ হাজৰিকাৰ একমাত্ৰ কবিতা পুথিখনৰ নাম কি হয়? জ্ঞানমালিনী। নেক্সট কুৱেশ্যন নম্বৰ 37, আনন্দচন্দ্ৰ আগৰৱালাৰ এখন কবিতা পুথিৰ নাম লিখা। তো মষ্ট ইম্পৰ্টেণ্ট হয়, উত্তৰ কি হয়? আনন্দচন্দ্ৰ আগৰৱালাৰ এখন কবিতা পুথিৰ নাম হ'ল জিলিকনি। নেক্সট কুৱেশ্যন নম্বৰ 38, ৰঘুনাথ চৌধাৰীৰ দুখন কবিতা পুথিৰ নাম লিখা। তো ৰঘুনাথ চৌধাৰীক কি কবি বুলি জনা যায়? নিশ্চয় বিহগী কবি বুলি আমি ৰঘুনাথ চৌধাৰীক জানো।
এই ৰঘুনাথ চৌধুৰীৰ দুখন কবিতা পুথিৰ নাম লিখিব লাগে। তো এনচাৰ চাওঁ আমি। উত্তৰ সাদৰী আৰু কাৰবালা। ইয়াৰ উপৰি আৰু ৰঘুনাথ চৌধুৰীৰ কবিতা পুথি আছে, যেনে দুহি কতৰা, কেতেকী, নৱমল্লিকা। এইসমূহ হৈছে ৰঘুনাথ চৌধুৰীৰ কবিতা পুথি। নেক্সট কুৱেশ্যন নাম্বাৰ 39। অম্বিকাগিৰি ৰায়চৌধুৰীৰ দুখন কবিতা পুথিৰ নাম লিখা। মষ্ট ইম্পৰ্টেণ্ট হয়, পৰীক্ষাত আহিব পাৰে। তো উত্তৰ কি দিয়া আছে? তুমি আৰু বেদনাৰ উল্কা। এই দুখন হৈছে অম্বিকাগিৰি ৰায়চৌধুৰীৰ দুখন কবিতা পুথি। চ' নেক্সট কুৱেশ্যন নাম্বাৰ 40। যতীন্দ্ৰনাথ দুৱৰাৰ দুখন কবিতা পুথিৰ নাম লিখা। তো যতীন্দ্ৰনাথ দুৱৰাক বনফুলৰ কবি বুলিও জানো। তো যতীন্দ্ৰনাথ দুৱৰাৰ দুখন কবিতা পুথিৰ নাম হ'ল 1 নম্বৰ বনফুল আৰু মৰমৰ ফুল। নেক্সট কুৱেশ্যন নাম্বাৰ 41। যতীন্দ্ৰনাথ দুৱৰাই কোনখন পুথিৰ বাবে আৰু কেতিয়া সাহিত্য অকাডেমী বঁটা লাভ কৰে? উত্তৰ বনফুল কবিতাৰ বাবে 1955 চনত সাহিত্য অকাডেমী বঁটা লাভ কৰে। তো যতীন্দ্ৰনাথ দুৱৰাই বনফুল কবিতা পুথিৰ বাবে তেওঁ 1955 চনত সাহিত্য অকাডেমী বঁটা লাভ কৰিবলৈ সক্ষম হয়। নেক্সট কুৱেশ্যন নাম্বাৰ 42। ৰত্নকান্ত বৰকাকতিৰ দুখন কাব্যপুথিৰ নাম লিখা। উত্তৰ ৰত্নকান্ত বৰকাকতিৰ দুখন কবিতা পুথিৰ নাম হ'ল 1 নম্বৰ শেৱালি আৰু 2 নম্বৰ তৰ্পণ। আৰু এখন গ্ৰন্থ আছে, তেওঁৰ কাব্যপুথি আছে, সেইটো হৈছে চন্দ্ৰহাৰ, মনত ৰাখিবা। নেক্সট কুৱেশ্যন নাম্বাৰ 43। নলিনীবালা দেৱীৰ দুখন কবিতা পুথিৰ নাম লিখা। উত্তৰ নলিনীবালা দেৱীৰ দুখন কবিতা পুথিৰ নাম হ'ল 1 নম্বৰ সপোনৰ সুৰ, 2 নম্বৰ পৰশমণি। ত' বহুকেইটা কবিতা দিয়া হৈছে, তোমালোকৰ যি দুটা মনত ৰখাত সহজ হয় তোমালোকে ভালদৰে মনত ৰাখিবা। চ' পৰীক্ষাত বিভিন্ন ধৰণৰ প্ৰশ্ন আহিব পাৰে যে অলকানন্দা নামৰ কবিতাটোৰ লেখক কোন? পৰীক্ষাত আহিব পাৰে। চ' এইটো এটা কমন কথা হয়। ইয়াৰ মাজতে মই এটা কথা ক'ব বিচাৰিছোঁ, তোমালোকে বহুতে কমেণ্ট কৰা যে চেপ্টাৰ 4 লাগে, চেপ্টাৰ 5 লাগে। চ' কোনটো কিতাপৰ লাগে সেইটো তোমালোকে উল্লেখ নকৰা। চ' কিতাপৰ নামটো ভালদৰে উল্লেখ কৰিবা যে পলিটিকেলৰ ইউনিট 3 লাগে বা এছামিছৰ ইউনিট 2 লাগে, এনেকৈ কমেণ্ট কৰিবা। আৰু তোমালোকে এনেকৈ কমেণ্ট কৰা যে ছাৰ ইউনিট 6 লাগে, ইউনিট 4 লাগে। তো মই কেনেকৈ গম পাম যে তোমালোকৰ কোনটো কিতাপৰ লাগে, হয়নে বাৰু? চ' তোমালোকে কমেণ্টসমূহ ভালদৰে কৰাৰ কাৰণে চেষ্টা কৰিবা। মই যিমান পাৰোঁ সম্ভৱ তোমালোকৰ কমেণ্টৰ সঁহাৰি জনাম। চ' মোৰ উদ্দেশ্য হৈছে তোমালোকক হেল্প কৰা। নেক্সট কুৱেশ্যন নাম্বাৰ 44। দেৱকান্ত বৰুৱাৰ একমাত্ৰ কবিতা পুথিখনৰ নাম কি? উত্তৰ সাগৰ দেখিছা। তো দেৱকান্ত বৰুৱাৰ একমাত্ৰ কবিতা পুথিখনৰ নাম কি হয়? সাগৰ দেখিছা। নেক্সট কুৱেশ্যন চাওঁ আমি। কুৱেশ্যন নাম্বাৰ 45। লক্ষ্মীনাথ বেজবৰুৱাৰ এখন কাব্যৰ নাম লিখা। তো লক্ষ্মীনাথ বেজবৰুৱাক চুটিগল্পৰ জনক বুলি জনা যায়। তো উত্তৰ লক্ষ্মীনাথ বেজবৰুৱাৰ এখন কাব্যৰ নাম হ'ল কদমকলি। তো আজি আমি প্ৰায় ভালেখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ আলোচনা কৰিলোঁ। চ' ক্লাছটো বেছি দীঘলীয়া হয় বাবে আৰু আমি আজি ডিছকাছ নকৰোঁ। চ' আজি আমি ইয়াতে সামৰণি মাৰিম। ধন্যবাদ।